হিয়া হৈছে ব্ৰহ্মানন্দ। যি আনন্দ লাভ কৰিলে এই সংসাৰত আৰু দ্বিতীয় আনন্দৰ কোনো একো নাথাকে, সেই হৈছে ভৱানন্দ। অৰ্থাৎ প্ৰভু তুমিয়েই মই, ময়েই তুমি, তোমাৰ আৰু মোৰ মাজতে সম্পৰ্ক, মই তোমাকহে দেখিছো। অৰ্থাৎ অৰ্জুনে যেনেকৈ কাঁড়পাত মাৰিবৰ সময়ত যেতিয়া গুৰুৱে সুধিছে তুমি কি দেখিছা, বোলে গুৰুদেৱ মই মাছটোৰ চকুটোহে দেখিছো। অৰ্থাৎ আমি যেতিয়া ভৱানন্দ লাভ কৰিম তেতিয়া যদি সোধা যায় তুমি কি দেখিছা, বোলে মই পৰম ব্ৰহ্মকে দেখিছো, আৰু বোলে মই একো দেখা নাই। এই বিশ্ব ব্ৰহ্মাণ্ডখনত বোলে মই পৰম ব্ৰহ্মকে দেখি আছো। এই তেতিয়া আমি ভৱানন্দ লাভ কৰিম, আৰু তেতিয়া দ্বিতীয় আনন্দ নাথাকে আৰু সেই শ্ৰেষ্ঠ আনন্দ। আৰু প্ৰভুৰ লগত পোনাপুনি সম্পৰ্ক আমাৰ ঘটি যাব। আৰু যেতিয়া প্ৰভুৰ লগত পৰম ব্ৰহ্মৰ লগত পোনাপুনি সম্পৰ্ক হ'ব, তাৰপিছত আমাক আৰু কি লাগিছে? তেতিয়া আমাৰ সংসাৰৰ একো নালাগে। তেতিয়া আৰু আমাৰ ইয়াত কৰণীয় কৰ্ম একো নাথাকে। তাৰ আগলৈকে কিন্তু আমি কৰ্ম কৰিবই লাগিব। কৰ্মৰ অবিহনে কেতিয়াও আমি এক ক্ষণো থাকিব নোৱাৰো। কোনোবাই ক'ব পাৰিব কৰ্ম ত্যাগ কৰিব লাগে, আমি কৰ্ম ত্যাগ